ৰবু, তুমি ইমান সময় বাহিৰত কি কৰি আছিলা? আহা এতিয়া, হাত মুখ ধুই লোৱা আৰু কিবা এটা খাই লোৱাহি। আহা। মা, ক'তনো ইমান দেৰি? মই টুকটুকৰ লগতে খেলি আছিলো। চোৱা ৰবু, টুকটুকৰ লগত খেলি আছিলা, ভালেই কৰিছা, কিন্তু কেৱল খেলি থাকিলেই হ'ব জানো? অলপ নিজৰ পঢ়া শুনাৰ প্ৰতিও মনোযোগ দিব লাগিব। পৰীক্ষাও আহি পালেহি নহয়, মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে। বাহিৰত টুকটুক ৰৈ আছেহি। মই গ'লো মা, সোনকালে ঘূৰি আহিম দিয়া। জানা মা, টুকটুক মই নহ'লে অলপ সময়ো অকলে থাকিব নোৱাৰে। বহুত মৰম লগা চৰাইজনী টুকটুকো মা, বেছি চিন্তা কৰি নাথাকিবা। টুকটুক, মোৰো তোমাৰ নিচিনাকৈ ঘূৰি ফুৰিবলৈ বৰ মন যায়। মোকো তোমাৰ লগত লৈ যোৱা না। পঢ়া শুনা কৰি বহি থাকিবলৈ মোৰ একেবাৰেই মন নাযায়। তোমালোকে হাবিত বাৰু কি কি খোৱা, ক'ত থাকা? ময়ো তোমাৰ লগতেই থাকিম দিয়া। এই দি শুনিছেনে? আজি 2 দিন ৰবু ঘৰলৈ অহা নাই। ক'ত বা আছে ল'ৰাটো? টুকটুকৰো কোনো খবৰ নাই। হে ভগৱান, কি কৰোঁ এতিয়া? চিন্তা কৰিবলগীয়া একো কাৰণ নাই। ৰূপু টুকটুকৰ লগতহে গৈছে। একো নহয় দিয়া, হয়তো কোনোবা বন্ধুৰ ঘৰলৈ গৈছে। দাদাৰ আজিলৈ একো খবৰেই নাই দেখোন। কিবা খবৰ পাইছানে? মই আণ্টিৰ ওচৰলৈ যাওঁ ৰ'বা, চাওঁচোন কিবা খবৰ পাওঁৱে নেকি। আণ্টি, আছানে ঘৰত? মই ৰূপু দাদাৰ খবৰ ল'বলৈ আহিছোঁ। পৰি, কি খবৰ? কি হৈছেনো ৰূপুৰ? ইমান উধাটো খাই আহিছা যে? শুনা পৰি, আজি 2 দিন ধৰি ৰূপু ঘৰলৈ অহা নাই। তোমালোকে পুলিচত খবৰ দিছানে নাই? খবৰটো পুলিচত সোনকালে জনাব লাগিছিল। হেল্ল' দেউতা, মই আণ্টিৰ পৰা জানিলো আমাৰ ইয়াৰ পৰা হেনো বহুতো সৰু সৰু ল'ৰা ছোৱালী নোহোৱা হৈছে। তোমালোকে সোনকালে পুলিচৰ ওচৰত যোগাযোগ কৰা, নহ'লে বহু দেৰি হৈ যাব। শুনিছানে? পৰিয়ে ফোন কৰিছিল। আমাৰ ইয়াৰ পৰা হেনো বহুতো সৰু সৰু ল'ৰা ছোৱালী নোহোৱা হৈছে। পুলিচৰ লগত যোগাযোগ ৰাখিবলৈ কৈছে। কথাটো বৰ গুৰুত্ব সহকাৰে ল'ব লাগিব, জানানে? কি বা হ'ল আমাৰ ৰূপুৰ? মই কৈছিলোৱে আপোনাক, আপোনাৰ সেই মোৰ কথাত একো গুৰুত্ব নাই। যদি আমাৰ ৰূপুৰ কিবা এটা হয়, হে ভগৱান, কি কৰোঁ এতিয়া? টুকটুকো ঘৰলৈ অহা নাই। হেল্ল', পুলিচ ষ্টেচন। মই ৰূপুৰ দেউতাকে কৈছোঁ। মোৰ ল'ৰা ৰূপু যোৱা 2 দিন ধৰি ঘৰলৈ অহা নাই। কোনো যোগাযোগো ৰখা নাই। কি কৰা যায়? আপোনালোকে সোনকালে কিবা এটা উপায় কৰি ল'ৰাটোক বিচাৰি দিয়ক, প্লিজ। আপোনালোকে বহুত দেৰি কৰিলে মিষ্টাৰ হাজৰিকা। কেইদিনমানৰ পৰা থানাত এনেধৰণৰ কেছ বহুত ৰেজিষ্টাৰ হৈছে, বুজিছেনে? আমাৰ থানাৰ সকলো মানুহেই ব্যস্ত হৈ আছে। কোনেও একো খবৰ উলিয়াব পৰা নাই। জংঘলৰ মাজত বহুত মৃতদেহ পোৱা গৈছে। হত্যাকাণ্ড কোনো মানুহ বা জীৱ জন্তুৰ দ্বাৰা হোৱা নাই বুলি সন্দেহ কৰা হৈছে।